নমস্কাৰ বন্ধুসকল, আজিলৈ আহিছোঁ সকলো অসমীয়াৰে এবিধ প্ৰিয় জুতি কচুৰ এটা ধুনীয়া ৰেচিপি। আমাৰ ঘৰত প্ৰায়ে এই ধৰণে কচু বনাই খোৱা হয়েই, খাবলৈ কিন্তু বহুত ভাল লাগে। সেয়ে ভাবিলোঁ আজি আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। তেতিয়াহ'লে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো আহক। এয়া মই বাৰীৰে অলপমান কচু থুৰ বুটলি আনি সৰু সৰুকৈ কাটি ল'লোঁ। লগতে দুটা বিলাহীও সৰু সৰুকৈ কাটি ল'লোঁ। এটা পিঁয়াজো সৰু সৰুকৈ কাটি লৈছোঁ। আদা নহৰুৰ এটা পেষ্ট লৈছোঁ আৰু লৈছোঁ কেইটামান কেঁচা জলকীয়া। এতিয়া কেৰাহীখন গেছত পাতি লৈ তাত অলপ মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হৈ অহাত কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু গেছৰ ফ্লেম মিডিয়াম ৰাখিছোঁ। পিঁয়াজখিনি ভাজি ল'ম ধুনীয়াকৈ। পিঁয়াজখিনি অলপ ভাজি হোৱাৰ পিছত আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। এতিয়া আদা নহৰুৱে কেঁচা গোন্ধ নেৰালৈকে ধুনীয়াকৈ ভাজি থাকিম। আদা নহৰুখিনি ভাজি হোৱাৰ পিছত এতিয়া দিম অলপমান হালধিৰ গুড়ি, মিলাই দিম ধুনীয়াকৈ। এতিয়া জলকীয়া কেইটা মাজতে দুফাল কৰি দি দিছোঁ আৰু লগতে দিছোঁ কাটি লোৱা বিলাহী কেইটা। এতিয়া বিলাহীখিনিও ধুনীয়াকৈ ভাজি ল'ম আৰু গেছৰ ফ্লেম মিডিয়ামেই ৰাখিছোঁ। বিলাহীখিনি সোনকালে গলি আহিবলৈ এতিয়া অলপ নিমখ দি লৈছোঁ। আপোনালোকে নিজৰ জোখ অনুযায়ী দি ল'ব। এতিয়া ভাজি থাকিম ধুনীয়াকৈ। বিলাহীখিনি প্ৰায় ভাজি হৈয়ে গৈছে। এতিয়া কচু থুৰখিনি দি দিছোঁ। প্ৰথমে অলপমান দি লৰাই লৈছোঁ। এতিয়া বাকী থকাখিনিও দি লৈছোঁ। এতিয়া আটাইখিনি মিহলাই ভালদৰে ভাজি ল'ম। এতিয়া অলপ ঢাকি ঢাকি সিজিবলৈ দিম। এয়া মই 3 মিনিটমান কচু থুৰখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া অলপমান পানী দি ল'ম। একেবাৰে সামান্য পৰিমাণৰহে দিছোঁ। এবাৰ আকৌ ধুনীয়াকৈ লৰাই দি পুনৰ ঢাকি সিজিবলৈ দিম। এয়া দেখিছেনে, ভাজিখন প্ৰায় হৈয়ে গৈছে। ভাজিখন বনাওঁতে মোক 7 পৰা 10 মিনিটমানৰ সময়ৰ প্ৰয়োজন হ'ল। এয়া আজি আমাৰ কচু থুৰৰ ভাজিখন পৰিৱেশন কৰিবলৈ সাজু হৈ গৈছে। ৰেচিপিটো এবাৰ হ'লেও ট্ৰাই কৰি চাব আৰু কেনে পালে কমেণ্টত মোক জনাবলৈ নাপাহৰিব। ৰেচিপিটো চাই যদি ভাল পালে তেন্তে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।